বাটৰুৱা মোৰ কথা শুনা বুলি বাঘে কবলৈ ধৰিলে পূৰ্বতে মই বৰ হিংস্ৰক আছিলো অনেক গৰু মানুহ বধ কৰিছিলো এতিয়া বুঢ়া হলো নোবেল বঁটা লাভ কৰা এজৰা পাপ এতিয়া বিশ্বখ্যাতি থকা ব্যক্তি এটা সময়ত তুমি ডেনমাৰ্ক কৰিব নালাগে হৈ ফুটবল যিহেতু মই বৃদ্ধ হলো কি কেলে খন কৈ থাক অকমান মনে মনে পঢ়িব নোৱা কোনে কি পঢ়িছে একো ধৰিবই নোৱাৰি গোটেই ৰাজধানীখনক শুনাব নালাগে নহয় কাটককে দিম আকৌ বাহ কাইলৈ ল'ৰাটো এড্ৰেছটো কওকচোন কৈ আছো ৰ'বা কোনজনী ছোৱালীৰ লগত ফিটিং কৰিব লাগিব মিৰ্জাৰ এই ডিজেন দাসৰ জীয়েক নিহাৰিকাৰ লগত ৰ'ব নামটো লিখি লওঁ নিহাৰিকা নদ দীঘৰিকা নি হতাকাই হাৰ ৰিকা ৰজকাই ৰিকা কাইদেউ আপুনি চিন্তা নকৰিব মই চব কৰি দিম ল'ৰাটোৰ ঘৰত সোমাই মন্ত্ৰ চন্ত্ৰ মাতি মানুহ ঘৰত ফিটিং কৰি পেলাম সিহঁতে মানিবলৈ বাধ্য হৈ যাব লাগিব মই সিহঁতক বুজাই দিম যে ডিজেন দাসৰ জীয়েকৰ লগত সেই ল'ৰাটোৰ সম্পৰ্ক স্বৰ্গৰে পৰা বান্ধি দিয়া আছে মই মাত্ৰ বাৰ্তাবাহক নিমিত্ত মাত্ৰ ইংগিতকাৰীহে জয় মা শশানকালী বঢ়িয়া হ'ব লগে লগে হৰগৌৰী মিলন হোৱা দি বিয়াখন হৈ যাব আৰু আমালৈ লক্ষীৰ আগমন ঘটিব এই গোটেই দিনটো মানুহটো অঘৈ নিচিনাকে তলৌকে ঘূৰি পেলাই কাম কৰি ফুৰিছো বিজি আছো কামত মাটিৰ ঘাম মূৰত পেলাই পেলাই ঘৰৰ কাৰণে চিন্তা কৰিছো ই আকৌ আহি পেলাই সোমাওঁতে কৈছে বোলে হাড়ৰ ধানু কোনে ভাঙিল হয় পিছে হয় মই ভাঙা নাই তহঁতৰ যিহে উৎপাত ডাঙৰ পোনাই ভাঙিলে চাগে মইতো সাক্ষী আছো তাতে আপুনিতো ভঙা মানুহ নহয় আপুনি যোৰা দিয়াহে চা গুণীয়েহে দেখে গুণৰ মোলে সি নাই নহয় মামা ঘৰলৈ গৈছে এই তৃতীয় পোনাই ভাঙিছে মই ভঙা নাই চতুৰ্থ পোনাইহে ভাঙিছে হেই মই সেইটো সোধা নাই নহয় সীতাৰ স্বয়ম্বৰৰ ধেনু কোনে ভাঙিছিল সেইটোহে সুধিছো সেইখন ধেনুৰ কথা সুধিছো আচ্ছা এই কি কোৱা হে চালিয়া সেইখন কালি তাতে টোপনি খতি যে মাথাটোত প্ৰেছাৰ নিদিওঁ বুলিয়ে ভাবিছো বৰকে তাৰমানে লুটটো ল'ব নোৱাৰা নহয় গম পাইছো এই তহঁতৰ কিতাপত কি সেই নজনা প্ৰশ্নবোৰহে থাকে নেকি উত্তৰবিলাক নাথাকে আপুনি জানেনে কেতিয়াবা ঘৰটোকে ভাঙি পেলাম বাপেকে চিনি পোৱা নাই না ৰেহেগা হোম না ৰেহেগা ৱৰ্ক হৰধেনু কোনে ভাঙিলে হৰধনু তোৰ ভাঙিছিলে গদাধৰ সিংহই হয় সেই গদাধৰ সিংহই তোৰ মেটেককে ভাঙি পেলাইছিলে হৰধনুখন হয়নে ৰাম মনত আছে নহয় গদাধৰ সিংহই গদাৰে মৰিয়াই মৰিয়াই হৰধনু ভাঙিলে পাছে কোনে জোৰা দিলে সেইটোহে গম নাপালো হেৰি ভাত বাঢ়ি লোৱা হওক আৰু এই ল'ৰাকেইটাকনো কি ভুলকে শিকাই আছে হয়নে শ্ৰী ৰামচন্দ্ৰইহে নাই মই নেজানো বুলি ভাবিছ শ্ৰী ৰামচন্দ্ৰই তোৰ ভাঙিছিলে ভৰি জৰাসন্ধৰ শাস্ত্ৰত আছে জৰাসন্ধৰ ভৰি ভঙাৰ পাছতে তোৰ আৰ্কিমিডিষ্টে বিয়া পাতিলে আমাৰ সীতাক বিয়া পতাৰ খবৰটো যেতিয়া গৈ পালেগে সম্ৰাট আকবৰৰ ওচৰত আকবৰটো একদম মানে সন্তোষিত প্ৰফুল্লিত উৎফুল্লিত হৈ গ'ল আনন্দিত হৈ গ'ল লগে লগে তেওঁ কৰিলে কি পকেটৰ পৰা এনেকে হাতটো ভৰাই খপকে উলিয়াই দিছে আপেলটো নিউটনক বোলে বালক খা তোৰ মংগল হ'ব মানিলো কিন্তু আপোনাক দেখিলে ইমান জনা মানুহ যেন নালাগে কাইদেউ দেখিছানে বাৰু তথাপিতো কিন্তু মোৰ অহংকাৰ নাই হয়নে কিন্তু এইকেইটা যে কাৰ পাপ আহি পেলাই মোৰ ঘৰত সোমালে নহয় কি চাই আছ হ'ব আহক ভাত খাওঁকি দ্বিতীয় পোনা হৰধনু শ্ৰী ৰামচন্দ্ৰই ভাঙিছিল লিখ নাই তই কিন্তু দিনক দিনে বেষ্ট টেলেণ্টেড গাৰ্ল হৈ গৈ আছ আকৌ দেই তাই মোৰ সন্মান এগুণৰ পৰা দুগুণ দুগুণৰ পৰা তিনিগুণ তিনিগুণৰ পৰা 4 গুণ পৰ্যন্ত ডাঙৰ কৰি দিছে মই IQ টেষ্ট ল'লেই তাই পাছ কৰে ব'লা চালিয়া ভাত মুঠি খাই ল'বা হয়নে চাউলৰ যিহে দাম হয়নে না ব'লা জয় মা শশানকালী কেনি আছে ভাতৰ থালি প্ৰথমতে বাহিৰতে আছে পানী হাত দুখন লোৱা পখালি ময়ে দিওঁ নেকি ঢালি নালাগে ব'লক জয় মা শশানকালী